গহপুৰ প্লাছৰ দৰ্শকক আজি এটা দুখজনক বাতৰি দিবলৈ ওলাইছোঁ যে গহপুৰৰ যি সত্ৰং নৈ বিভীষিকাৰ এটা বাতৰি দিবলৈ ওলাইছোঁ। যি আমাৰ 7 নম্বৰ ৱাৰ্ড আছে গহপুৰ নগৰৰ, সেই তাৰ পৰিৱেশটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰথমতে মই দেখাইছোঁ, এয়া চাওক, এয়া হ'ল ঘৰ ভাঙি লৈ গৈছে। এয়া নদীৰ খহনীয়াৰ কবলত পৰি এটা পৰিয়ালে তেওঁলোকৰ ঘৰ ইয়াৰ পৰা উঠাই নিবলৈ বাধ্য হ'ল। এইটো কালিৰ পৰিৱেশ। আৰু কাষত এইখন ঘৰে এয়া যাওঁ অৱস্থা, এয়া নাৰিকল গছ তেওঁলোকে কাটিবলৈ আৰম্ভ কৰিছে। এতিয়া কাষত ইফালে আৰু ইপাৰলৈ দেখাইছোঁ, এয়া চাওক দুটাকৈ ঘৰ আছে। এই ঘৰো এতিয়া খহনীয়াৰ কবলত। একেদৰে এয়া বাঁহ খহি আহিল, একেদৰে এইখিনি বাঁহ খহি পৰিল। খহি পৰাৰ পিছত এতিয়া নদীখন এনেকৈ পোনাই যদি আহে, তেনেহ'লে এই দিশটোত এইফালে যিসমূহ ঘৰ আছে এই ঘৰসমূহ সমূলাংশে বিপদত পৰিব বুলি ঠাৱৰ কৰা হৈছে। ৰাইজ আতংকিত হৈছে। কাষত এয়া বিদ্যুতৰ খুঁটা আছিল, এইসমূহ এনেকৈ ভাগি গ'ল। এয়া শৌচাগাৰ, এয়া অৱস্থা নাই এতিয়া নদীৰ খহনীয়াৰ কবলত। এয়া বাঁহ জোপাই খহিবলৈ আৰম্ভ কৰিছে। গহপুৰ নগৰৰ 7 নং ৱাৰ্ডৰ দৃশ্য এয়া। এনেধৰণে বাঁহ নদীত বাগৰি পৰিছে, সিপাৰেও সমানে খহনীয়া চলিছে। কাষতে আৰু এটা ঘৰ আছে, এই ঘৰটোৰ পৰিৱেশটো মই অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, দুখজনক পৰিৱেশ, আতংকময় পৰিৱেশ। দুখজনক নহয়, আচলতে আতংকময় পৰিৱেশ। কাৰণ কোন সময়ত এই পৰিৱেশটোৱে ঘৰসমূহক ক্ষতিসাধন কৰিব পাৰে সেয়াৰ কোনো নিশ্চয়তা নাই। এয়া ঘৰৰ কাষলৈকে ফাট মেলিছে, ভয়ানক ফাট। এয়া হ'ল গহপুৰ নগৰৰ 7 নং ৱাৰ্ডৰ যি মধ্য সত্ৰং গাঁৱৰ পৰিৱেশ। মই আগলৈ গৈ আৰু এটা দিশ দেখাবলৈ চেষ্টা কৰিম, দেখি দুখ লাগিব। এইটো হ'ল বাৰিষাৰ প্ৰথমটো বান। প্ৰথমটো বানতে এই দশা। ইপাৰেও এই একেধৰণে খহনীয়া। এই নদীখনে সম্পূৰ্ণৰূপে এফালৰ পৰা খহাই লৈ গৈছে আৰু এতিয়া মানুহ আতংকত কটাবলগীয়া হৈছে দিন। এয়া ঘৰৰ, এয়া পৰিৱেশ, সুন্দৰ এটা পকী ঘৰৰ কাষত এতিয়া এয়া পৰিৱেশ। বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। মানুহৰ আশা ভৰসাৰ স্থল তেওঁলোকৰ গোটেই ঘৰখন। সেই ঘৰখনক এতিয়া চিন্তাৰ কাৰণ হৈ গৈছে, কেনেকৈ বচাব। স্থানীয় বিধায়কগৰাকী আহিও কিছু সময় পূৰ্বে এয়া পৰিদৰ্শন কৰি গৈছে। তেওঁ আশ্বাস দিছে যে ভৱিষ্যতে এইখিনি স্থায়ী সমাধান দিব, আৰু এইটো আটাইতকৈ ভাল লগা খবৰ। কিন্তু তাৰ বিপৰীতে এতিয়া যিটো চলিত সময়, এই চলিত সময়কণ, এইটো কিন্তু এটা চিন্তাৰ কাৰণ হৈ পৰিছে অঞ্চলবাসীৰ কাৰণে। কাৰণ এই নদীখন যদি এই ধৰণে খহনীয়া কৰি পেলাই এফালে লৈ যায়, তেনেহ'লে বহু পৰিয়ালৰ ঘৰে বাৰীয়ে যাব। মই আৰু এটা ঘৰ কেনেধৰণে বিপদসংকুল পৰিৱেশৰ মাজলৈ গতি কৰিছে খহনীয়াৰ কবলত পৰি, মই সেইটো দেখুৱাবলৈ যত্ন কৰিম। এয়া নগৰৰ পৰিৱেশ, কোনো গ্ৰামাঞ্চল বা চৰ চাপৰি অঞ্চলৰ পৰিৱেশ নহয়। এয়া হ'ল গহপুৰ নগৰৰ পৰিৱেশ। নগৰত এই দশা। এয়া হুৰাহুৰে খহি গ'ল গৰা, আৰু এতিয়া এই লোকজনৰ ঘৰখন সম্পূৰ্ণ বিপদত পৰাৰ দিশে গতি কৰিছে। এয়া সত্ৰং নৈ বিভীষিকা। কালি এই যি 1 নম্বৰ ৱাৰ্ড আৰু 7 নম্বৰ ৱাৰ্ডৰ সংযোগী যিখন দলং আছিলে, পকী কালভাৰ্ট আছিলে, সেই কালভাৰ্ট খহাই লৈ গ'ল। এতিয়া তেওঁলোকে এই ধৰণে ইয়াৰ গছসমূহ কাটাৰ ব্যৱস্থা কৰিছে, যাতে ইয়াৰ পৰা তেওঁলোকে পৰিত্ৰাণ পায়। অন্যথা এই গছসমূহ যদি ঘৰতো বাগৰি পৰে বা জেগাখিনি খহাই লৈ যায়, তেনেহ'লে ভীষণ অনিষ্ট হ'ব। সেইটো খাটাং। মই স্থানীয় ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম এই পৰিৱেশটোৰ সম্পৰ্কত, আৰু বিধায়কগৰাকীৰ পৰাও জানিবলৈ চেষ্টা কৰিম। সত্ৰং নৈৰ যি প্ৰলয়ংকাৰী বান, সেই বানৰ প্ৰথমটো বান। কালি যি 1 নম্বৰ ৱাৰ্ড আৰু 7 নম্বৰ ৱাৰ্ড সংযোগী গহপুৰ নগৰৰ এই স্থানতে এটা কালভাৰ্ট আছিল, সেই কালভাৰ্টটো সম্পূৰ্ণ নিচিন্ন হ'ল। আৰু এতিয়া এয়া স্থানীয় লোকে বাঁহ কাটি দি পেলাই যাতে অলপ খহনীয়া প্ৰতিৰোধ হয়, কাষতে স্থানীয় লোকৰ ঘৰ আছে, সেই পৰিৱেশটো নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে। আৰু এইখন হ'ল ভঙা দলঙৰ পৰিৱেশ। এতিয়া সামান্য কিছু অংশ জিলিকি আছে, বাকীখিনি সকলো এতিয়া নদীত জাহ গ'ল। খৰালি কালত এয়া বাঁহৰ খুটি পুতি এনেধৰণে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল, কিন্তু নদীত পানী যি পৰিমাণে আহে, সেই পানী বহন কৰিব নোৱাৰে এই কালভাৰ্টটোৱে। তাৰ পৰিণতিতে সম্পূৰ্ণ কালভাৰ্টটো উটুৱাই লৈ গ'ল। আৰু এতিয়া যি গহপুৰ নগৰৰ 1 নম্বৰ ৱাৰ্ড আৰু এইফালে হৈ গ'ল এইটো 7 নম্বৰ ৱাৰ্ড, সেই সম্পূৰ্ণ পথ বিচ্ছিন্ন, যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন। এই পৰিৱেশটো মই দেখুৱাবলৈ বিচাৰিছোঁ গহপুৰ প্লাছৰ দৰ্শকক। ইয়াৰ সামগ্ৰিক পৰিৱেশ এয়া। বানৰ খাতিয়ান দিবলৈ গ'লে গহপুৰ নগৰত বছৰি বান হয়, আৰু কোটি কোটি টকাৰ আঁচনি ৰূপায়ণ কৰিছে। এয়া পকী ৱাল, এয়া কেইবা কোটি টকীয়া এনেকৈ ধৰণে আঁচনি ৰূপায়ণ কৰি বান নিয়ন্ত্ৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ পৰা কিছু পৰিমাণে সফল হৈছে। কিন্তু এই নামনি অংশত
সেই পৰিৱেশটো ইয়াত পোৱা নাই, যাৰ পৰিণতিত আজি এনে দুৰ্দশাজনিত পৰিৱেশলৈ গতি কৰিলে গহপুৰ নগৰৰ এই পৰিৱেশটো। পানী পাইপ আছে, পানী পাইপত পানীটো কণ্টিনিউ হৈয়ে আছে, এতিয়া নদীত পৰি আছে। সলিউশন হ'ল ইয়াতকে কেনেকৈ ভাঙি গৈছিলে তাত একেদিনে সলিউশন হ'ল। টাউনত গাঁৱতো কোনো সলিউশন আহিব চাব যাব, পিছত চাম পানী শুকালে কৰিম তেনেকৈ কৰি থৈ গুচি যায়। যোনটো আহে এইটোৱে কয়, এইটো অপশ্যন নহয় নহয়। মানুহ মৰি যোৱাৰ পিছত অপশ্যন ওলাই একো লাভ নাই নহয়। মানুহ জীয়াই থাকোঁতে কৰক না। যেতিয়া ইয়াত নদী খান্দি মাটি লৈ পইচাটো গোটাই ল'লে তেতিয়া কি চাইছিলে? সিহঁতে মাটি যে ল'লে ইমান নদীৰ পৰা, নদীটো কোনে খান্দিছিলে? এইটো সিহঁতে জানিব, সিহঁতে পঠাইছে। ফৰেষ্টৰৰ পৰা পাৰ্মিশ্যন লৈছোঁ বুলি কৈছিলে। এতিয়া খুদোতো কোনো ফৰেষ্টৰৰ পৰা পাৰ্মিশ্যন লোৱা নাই বুলি কৈ আছে। তেতিয়াতো আমি টাউন কমিটিত গৈ জনাইছিলোঁ, তেতিয়া ক'লে সিহঁতে হ'ব খানক একো নাই আমি চাম পিছলৈ। এতিয়া কোন চাবলৈ আছে ইয়াত? এতিয়া কোনো চাবলৈতো অহা নাই ইয়াত। আহিব চাব, পানী শুকালে সলিউশ্যনটো হ'ব। পানী শুকুৱাব কেতিয়া, সলিউশ্যন কৰিব কেতিয়া? মানুহ মৰি যোৱাৰ পিছত কৰিলেই হ'ব। মানুহ জীয়াই থাকোঁতে কৰক না, চাওঁ আমি। চবটো ঘৰ খহি গৈছে, চব বাঁহ চৰ একোৱেই নাই, টোটেলি চব খতম। মানুহ ঘৰ গুচি গ'ল, আমাৰ গৰু ছাগলী একোৱেই নাই এতিয়া। ইয়াৰ সম্পৰ্কত আপুনি কি ক'ব? এইটোতো আচলতে কি প্ৰাকৃতিক দুৰ্যোগৰ কথাটো কোনে ৰোধ দিব নোৱাৰে, কিন্তু আমাৰ এই সত্ৰঙৰ যিটো বিভীষিকা এইটো আজিৰ কথা নহয়, এইটো মানে বহুত পুৰণি, বহুত দিনৰ পৰাই হৈ আছে। কিন্তু এইবাৰ কিন্তু ইয়াৰ যিটো সংহাৰ ৰূপ ল'লে সত্ৰঙে, আমি ভাবি আচৰিত হৈছোঁ। যোৱাকালি ৰাতিপুৱাৰ পৰা পানী সত্ৰঙৰ দুইপাৰে পানী উফন্দি আহি আমাৰ পাব্লিক হল যিটো আছিলে, যিটো মানে ধেনুধৰা আৰু ভোগপুৰ মধ্যসত্ৰ সংযোগী যিটো ৰাস্তাৰ প্ৰকৃত দলংখন আমাৰ দৃষ্টিতে, আমাৰ চকুৰ আগতে উটুৱাই লৈ গৈ পেলাই এতিয়াই যেন মানুহ কোনোবা যদি আহে তেতিয়াহ'লে দেখি পেলাই ক'ব যে ইয়াত জানো দলং এখন আছিল, তেনেকুৱা এটা অতীত হৈ গ'ল সেয়া। আৰু সদ্যহতে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বিভিন্ন ব্যক্তিসকল কালি আহি পেলাই চাইছে। আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বাইদেউ আহিলে, প্ৰশাসনৰ ব্যক্তি আহিছে, আজি আমাৰ মাননীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া আহি পেলাই গোটেইখিনি চাই পেলাই সৰজমিন তদন্ত কৰিছে। আৰু আমি এনেকুৱা হৈছে যে এই নদীৰ পানী শুকাই যোৱাৰ পিছতে তেখেতসকলে কিছুমান কাম কৰিম বুলি কৈছে। কিন্তু পানী যদি কেনেবাকৈ বাঢ়ি যায় তেতিয়াহ'লে ইয়াত একদম মানে বান মানে ভাঙো ছিঙো অৱস্থা হৈ আছে। যদি বান ছিঙি যায় তেতিয়াহ'লে গোটেই অঞ্চল প্লাবিত হ'ব আৰু মানুহবিলাকৰ দুৰ্দশাৰ মানে কোনো হিচাপ নাথাকিব। তেনে ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষক ক'বলগীয়াখিনি কৈছোঁ। বিধায়ক ডাঙৰীয়াও চাই পেলাই গোটেইখিনি কথা বুজি লৈছে, কিন্তু আমি এতিয়া আতংকিত হৈ আছোঁ। আমাৰ গঞা ৰাইজ ৰাতি টোপনি খতি বিনদ্ৰ মানে ৰজনী কটাই পেলাই ইয়াত মানে পহৰা দিয়াৰ নিচিনাকৈ ৰখি আছে আৰু আমি সাংঘাতিক বিপদত আছোঁ সদ্য। এতিয়া আজি যদি ৰাতি বা আজি দিনটোৰ ভিতৰত যদি পানী বাঢ়ি যায় তেতিয়াহ'লে এই ঘৰৰ চিন মোকাম নাথাকিব, মানে খহনীয়া হৈয়ে আছে। আৰু ইয়াৰ কাৰণে মানে আমাৰ তৎক্ষণাত ল'ব লগা ব্যৱস্থা কি আছে সেই আশাতে আমি ভুঞ্জি আছোঁ। আমাৰ এবিটা হলৰ কাষত যিটো আছিলে দলংখন ভাঙি নি, যেতিয়া দলং ভাঙি গ'ল, ভাঙাৰ পাছতে যিটো পানী আহি আমাৰ গোটেই এইখিনিত আমাৰ 3টা ঘৰত ক্ষতিগ্ৰস্ত কৰিছে। ঘৰ এটা উঠাই নিয়া হৈছে আৰু গোটেইখিনি ভাঙি মেলি আমি কৰিলোঁ গোটেই ৰাইজ লাগি কিনে। বাঁহ 4-5 জোপা উঘালি লৈ গ'ল। গতিকে গোটেই আমাৰ বাৰীৰ ফালেও সোমাই পানী উঘালি পিছফালে আমাৰ 4-5 ঘৰ আছিলে, গোটেই ডুবিব লগা হ'ল। বিধায়কগৰাকী আহি উপস্থিত হৈছে। এই সত্ৰঙৰ যি বান পৰিস্থিতি, ইতিমধ্যে সত্ৰং নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰী কৰ্তৃপক্ষই ভালে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰিছে আৰু উপকৃত হৈছে বহু পৰিমাণে। কিন্তু শেহতীয়াকৈ এই পৰিৱেশটো দেখিবলৈ পোৱা গ'ল, ইয়াৰ পদক্ষেপ কি হ'ব? চাওক, আমি এফালৰ পৰা পাৰ্মানেণ্ট নেচাৰত গাৰ্ডৱাল আমি বনাই আনি আছোঁ। গাৰ্ডৱাল যিবিলাক বনোৱা অলৰেডি ৱাটাৰ ৰিচোৰ্চৰ যিমানখিনি দায়িত্ব আছিলে অলৰেডি কমপ্লিট কৰি দিছে আৰু সেই পৰ্চনত আমাৰ ফ্লাডৰ থ্ৰীট নাই। কিন্তু ইয়াৰ এইফালে যিহেতু আমাৰ মাথাউৰিয়ে নাছিলে আৰু পানীটো এতিয়া পূৰা যিটো লেভেলত আমাৰ হাইৱে দলংকেইখনো আমাৰ ওখ হৈ গ'ল, গতিকে ফুল চুইঙত পানীটো অহাৰ কাৰণে ইয়াৰ এম্বেংকমেণ্ট মানে আৰু চবতকৈ ডাঙৰ কথা হ'ল কাষত থকা বাঁহখিনি তাত বাগৰি পৰিলে। বাগৰি পৰাৰ লগে লগে নদীখনে অলপ ডাইভাৰ্চন কৰিছে, ছাইডৰ মাটিখিনি খহাইছে। গতিকে সেইখিনি আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আমাৰ মিউনিচিপালিটি বৰ্ডৰ সকলো বিষয়া কৰ্মচাৰী লাগি আছে আৰু পানী কমাৰ লগে লগে মাজত পৰি থকা বাঁহবিলাক আমি কটাৰ ব্যৱস্থা কৰিম
আৰু তাৰপিছত মই ইতিমধ্যে আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ আৰু তেখেতেও আশ্বাস দিছে। গতিকে মই ভাবিছোঁ কিবা এটা কৰিব পাৰিম আৰু যাতে ইয়াৰ পিছত আমি আমাৰ ইয়াৰ স্থানীয় ৰাইজক যাতে বানপানীৰ পৰা অলপ হ'লেও ৰক্ষা কৰিব পাৰিম, যিটো মানে আচলতে খুব ভয়াৱহ পৰিস্থিতি সত্ৰঙত হৈ আছে। গতিকে এই ভয়াৱহ পৰিস্থিতিটো আমি নাইকিয়া কৰিবৰ কাৰণে কেনেকৈ কৰে ডিপাৰ্টমেণ্টে তেওঁলোকৰ স্কিলবিলাক দিব, আমি তাৰ লগত সহযোগ কৰিম। আৰু এটা পৰিয়ালৰ ঘৰ ভাঙি নিছে, এই সেইখিনিও কম্পেনচেশ্যন পাব। তেওঁ যদি ম্যাদী পট্টা মাটিত পঢ়ি আছে, SDRFৰ নৰ্মছ মতে যিখিনি পাব লাগে বানপানীত ক্ষতিগ্ৰস্ত হ'লে সেইখিনি পাব। একচেপ্ট চৰকাৰী লেণ্ডত যদি নাই, যদি তেওঁ ম্যাদী পট্টাৰ মাটিত আছে, তেওঁ ঘৰৰ কম্পেনচেশ্যন এইটো SDRFৰ যিটো নৰ্মছ আছে এই নৰ্মছৰ মতে তেওঁ পাব। ছাৰ, এইটো ভৱিষ্যতে স্থায়ী পদক্ষেপ হ'ব? ইয়াৰ স্থায়ী পদক্ষেপৰ কাৰণে লাগি আছোঁ। আপোনালোকে দেখিছে মই বিধায়ক হোৱাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিশেষ তৎপৰতাত এতিয়ালৈকে আমি মোটামুটি প্ৰায় 35-40 কোটি টকা সত্ৰঙত দিয়া হ'ল। এবাৰ 15 কোটি টকা, এবাৰ 20 কোটি টকা, 35 কোটি টকা। তাৰ আগতে এখন ৱাল কৰা হৈছে। গতিকে এতিয়া আমাৰ আপাৰ বেংকবিলাকত আপোনালোকে দেখা পাইছে যে আপাৰ বেংকত আগতে হোৱা নাই, নদীখন এইফালে গৈ থাকে, আজি এইফালে যোৱা নাই। এতিয়া এইটো এটা আমাৰ ছেভ হৈছে। এতিয়া এই 200 মিটাৰ যিটো আছে এইটো যদি আমি পাৰ্মানেণ্ট গাৰ্ড ৱাল বনাব পাৰোঁ তেতিয়াহ'লে আমাৰ মধ্য সত্ৰঙৰ ৰাইজ সুৰক্ষিত হ'ব আৰু তাৰে চেষ্টা কৰিম। হয়, বিধায়কগৰাকীয়ে স্থায়ী পদক্ষেপৰ কথা কৈছে, যিটো আটাইতকৈ শুভ লক্ষণ। কাৰণ এটা দীৰ্ঘম্যাদী যদি পদক্ষেপ নলয় তেনেহ'লে এই অঞ্চলটো সদায় এনেধৰণৰ সমস্যাত ভুগি থাকিব আৰু বছৰি ভুগি আহিছে। তাৰ পৰিত্ৰাণ বিচাৰি ৰাইজে হাহাকাৰ কৰে বছৰি। আৰু এতিয়া স্থানীয় বিধায়কগৰাকী যি আশ্বাস বা যি তেওঁ ক'লে সেইখিনি যদি কাৰ্যক্ষেত্ৰত পৰিণত হয় তেনেহ'লে ৰাইজে যথেষ্ট উপকৃত হ'ব আৰু গহপুৰ নগৰৰ পৰা বান পৰিৱেশ, সত্ৰঙৰ যি বানৰ পৰিৱেশ সেইটো প্ৰায় নিয়ন্ত্ৰণ হ'ব বুলি ক'ব পাৰি।